Hi, hello, welcome back to my YouTube channel. আজি আমি গৈ আছো শিৱসাগৰ নাজিয়ালৈ তাৰ যাওঁতে এটা কাৰ ব্লগিংকে মই ভাবিলোঁ ষ্টাৰ্ট কৰি দিওঁ কাৰণ আপোনালোককো দেখাওঁ ক'ত কি দেখাব পাৰোঁ সেইবাবে ভাবিলোঁ আজি ভিডিঅ'টো ইয়াৰ পৰাই ষ্টাৰ্ট কৰি দিওঁ বল তেতিয়াহ'লে এইটো হৈছে জগন্নাথ মন্দিৰ ডিব্ৰুগড় জিলাৰ পৰে এই মন্দিৰটোত বহুত মানুহে আহে বহুত মানুহে ইয়াত চাকি তাকি জ্বলায় বহুত মনৰ আশা পূৰণ কৰে এইটো হৈছে এটা ঐতিহ্যপূৰ্ণ মন্দিৰে হয় এইটো হৈছে জগন্নাথ মন্দিৰ আপোনালোকে গান ধান এইবিলাক ভিডিঅ' যিটো পাইছে চাগে এইটো হৈছে জগন্নাথ মন্দিৰ আজি আমি উপস্থিত আছোঁ এতিয়া মই বৰ্তমান যোনটো জেগাত উপস্থিত আছোঁ এই জেগাটো হৈছে ডিব্ৰুগড়ৰ বগীবিল দলঙত আহিলোঁ আমি এতিয়া যাম আমি শিৱসাগৰ গেলেকীলৈ যাওঁতে ভাবিলোঁ কি বাইপাছৰ পৰা বেছি দূৰ নহয় 11 কিলোমিটাৰমান দূৰ হয় বগীবিল দলং সেইকাৰণে ভাবিলোঁ বগীবিল দলঙলৈ এপাক মাৰি যাওঁ সেইকাৰণে ভাবিলোঁ বগীবিল দলঙত এপাক সোমাই গৈছোঁ আৰু ইয়াত আহি দলংখনত খুব ধুনীয়া এটা পৰিৱেশ পাইছোঁ আৰু ইয়াত খুব বালিচিত পৰিৱেশ আপোনালোকে দেখি পাব এইখিনিতে খুব ধুনীয়া এটা পৰিৱেশ হয় বালিচিত আৰু ইহঁতকেইজন এইকেইজন দেখিছে এই ভাইটিহঁতে আমাৰ লগত যিকেইজন আছে কেইজন পুৰা কাৰণে ফটো চটো মৰা ধুনীয়াকৈ ব্যস্ত তাৰমানে আৰু ধুনীয়াকৈ ফটো চটো মাৰি লৈছে আৰু আমি ইয়াৰ পিছত ডাইৰেক্ট আমি ওলাই কিনি শিৱসাগৰলৈ যাম শিৱসাগৰ গেলেকীত এটা কাম আছে ভাইটি এজন তাৰপৰা আনিব কাৰণে তালৈ যাম তাৰ গৈ পিনে আপোনালোকক দেখাম কি কি পাওঁ আৰু ব্লগটো কমপ্লিট কৰিব আজি এটা সম্পূৰ্ণ ধুনীয়া মটৰ ব্লগিং হৈ আছে আপোনালোকে চাই খুব মজা পাব আৰু বগীবিলখনো অলপ দৃশ্য আপোনালোকক দেখাম চাব আৰু যদি চেনেলটো যদি প্ৰথম আহিছে তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি থৈ যাব এইকেইজন দেই আমাৰ দলং চাব আহিছে দলং চাবলৈ আহিছে এইটো পানী পানী মুনি পাবলৈ নাইচোন ইমান পানী
এখন পাৰ হৈয়ে সিখন চবে ধুনীয়াকৈ ফটো চটো মাৰিলো দেই গাড়ী চাহ একদম ধূলি অহা দি আহে চাচ পাওঁতে সিটো চাইডে যাওঁ দেই চবেই নাহিবি দেই সিটো চাইডে সব বালিচত আছে এইবিলাক সব বালিচত লাগিছে আমি আৰু গোটেই দলংখন পাৰ নকৰোঁ সেইকাৰণে দলংখনৰ মাছ পৰ্যায়ৰ পৰা গাড়ী ঘূৰাই কিনি আমি য'ত যাম বুলিছিলোঁ আমাৰ নিজৰ লক্ষ্যস্থানলৈ তাত যাবলৈ আমি আগবাঢ়িছোঁ দেই আমি ধুনীয়াকৈ বগীবি দলং চালোঁ চাই কিনি খুব এটা ধুনীয়া পৰিৱেশ আছে খালি খুব এটা ৰ'দ টান আৰু ইয়াতনো গছ গছনি নাই পূৰা ৰ'দ মানে ফটো চটো মাৰিবৰ কাৰণে চিধা চকুতে লাগে সেইকাৰণে এবাৰ ইয়াত বেছি দেৰি নকৰি অলপ দেৰি কৰিলোঁ অলপ দেৰি কৰি মেলি আমি ইয়াতে মাজতে গাড়ীখন ঘূৰাই মেলি এতিয়া আমি শিৱসাগৰ গেলেকীলৈ যাম গেলেকীলৈ গৈ কিনি তাত এজন ভাইটি আছে ভাইটিজনৰ আজি বোলে এক্সাম শেষ হ'ব তাক আনিবলৈহে গৈছে সেইকাৰণে তাত আমি ভাইটিজনক ল'বৰ কাৰণে গৈ আছোঁ এতিয়া ডাইৰেক্ট আমি গৈ শিৱসাগৰ গেলেকীলৈ গৈ থাকোঁ ব্লগ তেতিয়াহ'লে আৰু ব্লগটো চাই থাকিব আৰু কমপ্লিট কৰিব খুব এটা ধুনীয়া মটৰ ব্লগিং হ'বলৈ গৈ আছে আৰু ধুনীয়া য'ত ৰাস্তাত যি জেগা পাওঁ ধুনীয়া জেগা আপোনালোকক দেখাবলৈ চেষ্টা কৰিম আপোনালোক চাই থাকিব আৰু লগত গৈছে এই দাদা এজন গৈছে আৰু এই ভাইটি দুজন আৰু এইজনক আগতে মোৰ ভিডিঅ' দেখিছে চাগে ধুনু বুলি কৈছিলোঁ এজন আমি মোটামুটি 5জন ইয়াৰ পৰা গৈ আছোঁ আৰু আহোঁতে আৰু আমাৰ লগত এজন মেম্বাৰ বাঢ়িব আমাৰ ভাইটি এজন আহিব যে সেই ভাইটিজনক আনিবৰ কাৰণে গৈ আছোঁ ব্লগ তেতিয়াহ'লে ব্লগটো কমপ্লিট কৰিব চাই থাকিব গৈ থাকক বগীবিল দলং পোৱাৰ আগতে এখন টোল গেট স্থাপন কৰিছে টোল গেটখন এতিয়ালৈকে বা অপেনিং হোৱা নাই চাগে বাৰু নহ'লে অপেনিং হোৱাহেঁতেন নিশ্চয় ইয়াত পুলিচ চুলিচ থাকিলেহেঁতেন টোল গেটৰ যিবিলাক কৰ্মচাৰী থাকিলেহেঁতেন এতিয়ালৈকে নাই বাৰু বহুত দূৰ আহি কিনি এতিয়া আমি কিবা খাবলৈ বিচাৰি কিনি যদি হোটেল পাওঁ কিবা খাম বুলি ভাবিছোঁ কাৰণ আৰু বেছি নাই ইয়াৰ পৰা আছে প্ৰায় 18-17 কিলোমিটাৰমান আছে বোলে আমি যি ভাইটি থকা স্কুলখনলৈ যাবলৈ সেই স্কুলখনলৈ যাম তাৰ পৰা তাত পিক আপ কৰি কিনি লৈ আনিম তেতিয়াহ'লে আমি কিবা খাবৰ কাৰণে জেগা বিচাৰোঁ দেই এই প্ৰতিমূৰ্তিটো হৈছে আহোম ৰজাৰ স্বৰ্গদেউ চাওলুং চুকাফাৰ এই মূৰ্তিটো চাওকচোন গল্ডেন কালাৰৰ অলপ আছিলে প্ৰলেপ দিয়া খুব ধুনীয়াকৈ আটক ধুনীয়াকৈ বনাই থৈছে এইটো আহোমৰ ৰজাৰ প্ৰতীক ফাইনেলি আমি বহুত দূৰ আহিলোঁ বৰষুণ বহুত দিলে আৰু গৰমো আছিলে বৰষুণো দিলে ফাইনেলি আমি আহি মেলি এই স্কুলখন পাই গ'লোহি স্কুলখনৰ পৰিৱেশটো আপোনালোকক অলপমান দেখাব বিচাৰিছোঁ অলপ চাই লওক যে কিমান এটা ধুনীয়া পৰিৱেশ আৰু কিমান চাফ চিকুণতাৰে ৰাখিছে আৰু তাত কেনেকুৱা ধৰণৰ হয় ব'লক তেতিয়াহ'লে আমি ভিতৰৰ ভাগতো অলপ চাওঁ ইয়াত থকা নৱোদয় বিদ্যালয় তাত ভাইটিয়ে পঢ়া স্কুলখনত মই ভিতৰলৈ সোমাই আহিছোঁ ভিতৰলৈ সোমাই কিনি ভিতৰৰ পৰিৱেশটো অলপমান আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ খুব এটা সুন্দৰ আৰু খুব আমেজিং টাইপৰ এটা পৰিৱেশ ইয়াত সৃষ্টি হৈছে আপোনালোকে চালেও অনুভৱ কৰিব পাৰিব কি ধুনীয়া পৰিৱেশ চাব দেই কি দেখাব পাৰোঁ চাব এইটো হৈছে ৰংঘৰ দেই ৰংঘৰ বৰ ধুনীয়াকৈ বনাই থৈছে ৰংঘৰটো বহুত ধুনীয়াকৈ আমেজিং টাইপৰ বনাই থৈছে আৰু চাওঁগৈ কি হয়
শেষত ভিডিঅ'টো বেছি দীঘলীয়া নকৰোঁ কাৰণ বহু দীঘলীয়া হ'লেই সেইবাবে ভাবিছোঁ ভিডিঅ'টো ইমানতেই অন্ত পেলাওঁ যদি এই ব্লগটো যদি চাই ভাল লাগিল আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰিবলৈ একেবাৰে নপাহৰিব শিৱসাগৰলৈ গ'লো যদিও শিৱসাগৰৰ যি পুৰণি কীৰ্তিচিহ্ন আছিলে এই কীৰ্তিচিহ্নবোৰ দেখাবলৈ একেবাৰে নোৱাৰিলোঁ কাৰণ আমি যিটো জেগাত গৈছিলোঁ সেইটো জেগাত সেই কীৰ্তিচিহ্নবিলাক ইমান ওচৰা-ওচৰিকৈ নাই সেইবাবে দেখাব নোৱাৰিলোঁ তাৰ বাবে চৰি আৰু আজি ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ বাই